ইউটিউব চেনেল তীৰথৰেখালৈ সকলোকে স্বাগতম জনাইছোঁ। নমস্কাৰ বন্ধুসকল, আজি আগবঢ়াইছোঁ আমাৰ নিজা ঠাইখনৰ বিৱৰণ। বন্ধুসকল, আমাৰ আপোন ঠাই ঘিলামৰা লখিমপুৰ জিলাৰ ঢকুৱাখানা মহকুমাৰ অন্তৰ্গত এখন প্ৰসিদ্ধ ঠাই। পূবে বাটমাৰী, পশ্চিমে বৰদৈবাম বিলমুখ, উত্তৰে বৰহমথুৰিয়নি আৰু দক্ষিণে কৰা নদীলৈকে বিস্তৃত এই ভূখণ্ড ঘিলামৰা নামে নামাংকিত। আমাৰ ঠাইখন লখিমপুৰ জিলা সদৰৰ পৰা ৬২ কিলোমিটাৰ পূবত আৰু ঢকুৱাখানা মহকুমা সদৰৰ পৰা ১৯ কিলোমিটাৰ উত্তৰত অৱস্থিত। এতিয়া জানো আহক ঠাইখনৰ নাম কিয় ঘিলামৰা হ'ল। প্ৰচলিত জনশ্ৰুতি অনুসৰি চুতীয়াৰ ঘিলা নামৰ এজন সেনাপতি এই ঠাইত ৰণত পৰাত তেওঁৰ নাম অনুসৰিয়ে ঠাইখনৰ নাম ঘিলামৰা হয়। আহোম স্বৰ্গদেউ চুকাম্ফা বা খুৰা ৰজাৰ তুলনীয়া পুত্ৰ নাহৰে চুতীয়া বিদ্ৰোহ দমন কৰোঁতে এখন দ পথাৰত হোৱা তুমুল যুদ্ধত চুতীয়াৰ সেনাপতিজনৰ মৃত্যু হয়। ঘিলা নামৰ চুতীয়া সেনাপতিজন নিহত হোৱা বিশাল দলনি পথাৰখনৰ পৰাই অঞ্চলটো ঘিলামৰা নামেৰে প্ৰখ্যাত হয়। বৰ্তমানৰ ঘাঁহি গাঁও, কলিতা গাঁও, জালভাৰী গাঁও, ঢাপলিয়াল গাঁও, চেতিয়া গাঁও, ফুকন গাঁও আৰু ভকত গাঁৱৰ মাজত অৱস্থিত বিস্তৃত পথাৰখন ঘিলামৰা পথাৰ বুলি পৰিচিত। আৰু এই বিশাল পথাৰখনৰ মাজত থকা ৰণচালি, তেজধোৱা আৰু খৰিদিয়া নামৰ পুখুৰী তিনিটাই ঘিলা সেনাপতিজনৰ স্মৃতি বহন কৰি আহিছে। আমি আশা কৰোঁ এই তিনিটা পুখুৰীৰ লগতে ঘিলামৰা অঞ্চলত থকা অন্যান্য ৰজাদিনীয়া পুখুৰীসমূহ অস্তিত্বৰ সংকটত নপৰক আৰু অনাগত দিনত ঐতিহ্য বহনকাৰী বাৰ্তাবাহক হৈ ৰওক। সকলো মংগলে থাকক, শান্তিৰে থাকক।